মূল সন্থা মানে যিটো ৱৰ্ল্ড গভৰ্ণিং বডি সেইটো চাগে 1912 তাৰ প্ৰথম মিটিংখন হৈছিল নহয়। আচ্ছা, এইটো FIH বুলি কয় নেকি? FIH ফুল ফৰ্মটো কোনোবাই ক'ব পাৰিব নেকি? প্ৰথম এতিয়াতো তাক কয় ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ ফাৰ্মাচিষ্ট ন? IFPA হ'ব লাগিছিলে। চৰি IFP ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন। FIP মানে এইটো প্ৰথম আচলতে যেতিয়া হয় তেতিয়া ফ্ৰেঞ্চমেন এজনে নামটো দিছিল আৰু ফ্ৰেঞ্চ ভাষাটো অলপমান উচ্চাৰণটো বেলেগ হয়। তো তেওঁ দিছিলে ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ফাৰ্মাচিউটিকা, সেইকাৰণে FIP বুলি কয় আৰু সেই নামটো থাকিব। তাৰপিছত মই জনামতে চাগে 2009 টুকিনাৰ বুলি এজন মানুহে এটা আৰ্টিকেল লিখিছিলে 2009 মে 14 তাৰিখে। তেওঁ লিখিছিলে এটা আৰ্টিকেল অনলাইন যে যোনটো দিনত আপোনালোকৰ সন্থাটো প্ৰথম মিটিংখন হৈছিলে সেই দিনটোকে ফাৰ্মাচিষ্ট ডে বুলি পালন কৰিব লাগে বুলি তেওঁ এটা প্ৰস্তাৱ দিছিলে আৰু এই প্ৰস্তাৱটো বহুতে ছাপোৰ্ট কৰিলে আৰু সেইকাৰণে 2009 পৰা ইস্তানবুল টাৰ্কিত এইটো ঘোষণা কৰা হ'ল যে September 25th will be celebrated as World Pharmacist Day. মানে H2 কিনা। আচ্ছা, দুজনে ফটো ল'ব দেই। মানে আমি বিয়া কৰোৱা মানুহটো অলপ মিটিং চিটিঙত গ'লে ফটো ঘৰত গৈ দেখাব লাগে, নহ'লে সন্দেহ হৈ যায় ক'ত গৈছিলোঁ। বিয়া নকৰাবোৰৰ বাৰু আজিকালি আৰু বেছিহে চিন্তা, আমাৰ বাৰু কিবাকে বাচি যাম। কাৰণ ব্ৰেকআপত বেছি সময় নালাগে, ডিভোৰ্চত সময় লাগে। প্ৰমাণ দিব লাগে না, আৰু যাৰ যাৰ বিয়া হোৱা নাই আৰু সাৱধান। 1 ছেকেণ্ডত ব্ৰেকআপ, ডিভোৰ্চ হওঁতে এবছৰমান লাগি যায় কেছ চিষ্টেমটো, তেতিয়ালৈকে মিলাই ল'ব পাৰি আৰু এতিয়া মই বহুত সৰু মানুহ, মই মানে আচলতে মই ইনফিৰিয়ৰিটি কমপ্লেক্সতে ভুগিলোঁ। কালি ইহঁতে যেতিয়া জোৰ দি পেলাই মাতিব গ'ল আপোনালোকৰ এছ'চিয়েশ্যনৰ মানুহবিলাকে। এটা কথা মই কওঁ যে বহু বছৰ আগত এখন চিনেমা আছিল, আপোনালোকে চাইছিলে পৰদেশ, বহুত পুৰণা দেই, মাহিমা চৌধুৰী, শ্বাহৰুখ খান আছিলে। তাৰ এটা ডাইলগ আছিলে মোৰ মনত আছে, টু ফিল দ্য এয়াৰ অফ ইণ্ডিয়া ফ্লাই এয়াৰ ইণ্ডিয়া। তাৰমানে তেওঁলোকে আমেৰিকাৰ পৰা ভাৰতলৈ আহিব, তেওঁলোকে বিচাৰিছিলে ডাঙৰ এইটো হাইফাই এয়াৰলাইন্সত আহিব। তেতিয়া তাৰ এটা ডাইলগ কয় যেন আমি এয়াৰ ইণ্ডিয়াত যাম। তো সেই ধৰণেই মই ভাবোঁ অসমৰ বাস্তৱ স্বাস্থ্য অৱস্থা আৰু ব্যৱস্থা জানিবৰ কাৰণে গাঁৱত কাম কৰিব লাগিব। গাঁৱত যোনে কাম কৰিছে তেওঁহে আচল জানিব যে স্বাস্থ্য অৱস্থা আৰু ব্যৱস্থা কি হৈ আছে, হয়নে? তো মই 5 বছৰ গাঁৱত কাম কৰিছোঁ দেই। মই সেইকাৰণে একদম গ্ৰাউণ্ড জিৰ'ৰ পৰা আহিছোঁ, একদম গাঁৱৰ ভিতৰত, য'ত কেতিয়াবা বানপানীত 1 কিলোমিটাৰ বেগটো মূৰত লৈ কঁকাললৈ পানী সেনেকৈ গৈছিলোঁ বানপানী। 2008-09 চনৰ কথা এইবিলাক। তো মই এনেকুৱা কিছুমান জেগা দেখিছোঁ য'ত তেতিয়া হস্পিটেল আছে, ডাক্তৰো অলপ কম আছিল। কেতিয়াবা ডাক্তৰজনে ছুটি ল'লে ফাৰ্মাচিষ্টজনে কিন্তু বহুত চিকিৎসা কৰিছে আৰু সেই অঞ্চলটোৰ কাৰণে সেই ফাৰ্মাচিষ্টজনে কিন্তু ভগৱান। তাৰ